এই মুহূর্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এতিয়াৰে পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়া চাউল। হয়, বিনামূলীয়া চাউল কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰী লৈ এক ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰেচন কাৰ্ডত লাভ নকৰিব বিনামূলীয়াকৈ চাউল, এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। হয়, কেন্দ্ৰীয় চৰকাৰে কিন্তু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ। হয়, কেন্দ্ৰ চৰকাৰৰ কিন্তু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ 90 কোটি লোকক সামৰি লয় ৰেচন কাৰ্ডে। হয়, দেশৰ 90 কোটি লোকৰ বাবে এই ডাঙৰ খবৰ। হয়, কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা হিতাধিকাৰীয়ে লাভ নকৰিব বিনামূলীয়াকৈ চাউল। জনসাধাৰণৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চাউলৰ পৰিৱৰ্তে 9বিধ সামগ্ৰী বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইফালে ৰেচন কাৰ্ডত থকা লোকে পাব দালি, বুট, চেনি, নিমখ। এই সামগ্ৰীসমূহ কিন্তু ৰেচন কাৰ্ড হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও মিঠাতেল, আটা, চয়াবিন, ঘেঁহু, মছলাও বিনামূলীয়াকৈ পাবলৈ সক্ষম হ'ব। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰে দিছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা বিনামূলীয়াকৈ চাউল লাভ নকৰিব। হয়, যি চাউল আগতে ৰেচন কাৰ্ডত লাভ কৰিছিলে, সেই বিনামূলীয়া চাউল কিন্তু এতিয়া লাভ নকৰিব। সেই চাউল কিন্তু বন্ধ হৈ পৰিব। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ 90 কোটি লোকৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেচনৰ চাউল এতিয়া বন্ধ হৈ যাব। কেন্দ্ৰৰ এই সিদ্ধান্ত অনুসৰি জনসাধাৰণে কিন্তু লাভৱান হ'ব। জনসাধাৰণক 9বিধ সামগ্ৰী প্ৰদান কৰিব। এই 9বিধ সামগ্ৰী বিনামূলীয়াকৈ প্ৰদান কৰিব। এই 9বিধ সামগ্ৰী কি কি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। ৰেচন কাৰ্ডত নাম থকা হিতাধিকাৰীয়ে পাব দালি পাব, বুট পাব, চেনি পাব, নিমখ পাব। ইয়াৰ উপৰিও মিঠাতেল, আটা, চয়াবিন, ঘেঁহু, মছলাও আদি বিনামূলীয়াকৈ চৰকাৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্ত মতে দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ 90 কোটি লোকৰ বাবে এই খবৰ। দেশৰ 90 কোটি লোকে এই ৰেচনৰ চাউল পাই আছিল, কিন্তু এই চাউলৰ পৰিৱৰ্তে এতিয়া কিন্তু 9বিধ সামগ্ৰী প্ৰদান কৰিব। এতিয়া কিন্তু সম্পূৰ্ণৰূপে এই বিনামূলীয়াকৈ চাউল বন্ধ হৈ পৰিব। এই 9বিধ সামগ্ৰী কি কি? 9বিধ সামগ্ৰীৰ ভিতৰত আছে দালি, বুট, চেনি, নিমখ আৰু মিঠাতেল, চয়াবিন, ঘেঁহু, আটা ইত্যাদি। এই 9বিধ সামগ্ৰী কিন্তু এতিয়া প্ৰদান কৰিব চৰকাৰে। বিনামূলীয়াকৈ চাউল দিয়াৰ সিদ্ধান্ত ইতিমধ্যে বন্ধ কৰি দিছে চৰকাৰে। হয়, কেন্দ্ৰ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্তক দেশবাসীয়ে কিভাৱে আদৰণি জনায় সেয়া হ'ব লক্ষণীয়। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। জনসাধাৰণৰ বাবে, দেশৰ 90 কোটি লোকৰ বাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আগতে বিনামূলীয়াকৈ ৰেচনৰ চাউল দিয়া হৈছিল। এতিয়া কিন্তু সেই চাউল সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিব আৰু ইয়াৰ পৰিৱৰ্তে কিন্তু 9বিধ সামগ্ৰী এই জনসাধাৰণক দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আকৌ উল্লেখ কৰিছে জনসাধাৰণে পুষ্টিকৰ আহাৰ পাব বুলিও ইয়াত উল্লেখ কৰা হৈছে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।